হাই ফ্ৰেণ্ডছ, আজি দীপাৱলীৰ কাৰণে মই কলৰ গুৰিত ধুনীয়াকৈ আৰ্ট কৰিলোঁ আৰু এইটো মোৰ শিৱ মন্দিৰ। ঘৰৰ সন্মুখত মোৰ শিৱ মন্দিৰ। মই বহুত লাকি, গতিকে মই এতিয়া আৰ্ট কৰিম। মই তুলসীৰ তলত এতিয়া মই চাকি দিওঁ বোলক, আৰু মোৰ ছোৱালীজনীও কলৰ গছত দিব। কৈও মইনাজনী বেছি ভালকৈ আৰ্ট কৰিছে, এয়া চাওক। আৰু এইটো মোৰ মন্দিৰ হয়, পুৱা গধূলি চাকি দিওঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে, আজি লক্ষ্মীমাই কালী ৰূপ ধৰিছিল আজিৰ দিনটোতে, আৰু সকলো দেৱ দেৱীয়ে শান্ত কৰিবলৈ এই দিনটো পালন কৰা হৈছিল। আৰু এই সময়ছোৱাতে মোৰ কাষৰ এজনী আহিলে, আৰু এই মানুহজনে মোৰ মোবাইল পিটিকি আছে। এই হৈছে দেৱালীৰ মিঠাই। মই পায়সো বনালোঁ। আৰু আপোনালোকে আজি কি বনালে ফ্ৰেণ্ডছ? ল'ৰা ছোৱালী দুটাই খাবলৈ ধৰিছে আৰু ময়ো খাবলৈ ধৰিছোঁ। খাবলৈ পাই হাঁহি। গতিকে ফ্ৰেণ্ডছ, আজিলৈ ইমানতে এৰিলোঁ। আগলৈ আৰু লগ পাম। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। বাই বাই।